মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এই ইউটিউব চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি এইটো চেনেলৰ প্ৰথমটো ভিডিঅ'। এই চেনেলটোত আমি কি কৰিম মই সংক্ষিপ্ততে কৈ দিছোঁ। আমাৰ স্কুলৰ ফালৰ পৰা সকলো ক্লাছৰ বাবে, সকলো বিষয়ৰ বাবে ইয়াত ভিডিঅ' উপলব্ধ হ'ব। তোমালোকক এই ভিডিঅ'বোৰত ধুনীয়াকৈ বুজাই দিয়া হ'ব, কেনেকৈ পঢ়িবা, পাঠ্যৰ বিষয়ে বুজাই দিয়া হ'ব, কি আছে পাঠ্যত, কেনেকুৱাকৈ বুজিব লাগিব, কেনেকুৱাকৈ প্ৰশ্ন উত্তৰ কৰিব লাগিব, সকলো ইয়াত উপলব্ধ হ'ব। তোমালোকে ঘৰত আছা, লকডাউনত আছা, কোনো কথা নাই, তোমালোকে এই চেনেলটোৰ জৰিয়তে পঢ়ি যোৱা। যিমানখিনি স্কুলত নাহি ক্ষতি হৈছে তাতকৈ বেছি লাভ ইয়াৰ পৰা পঢ়ি পেলাই হ'ব। তোমালোকে কেৱল ভালকৈ পঢ়ি যাবা। আৰু দ্বিতীয় কথা, তোমালোকে পঢ়িবা কেনেকৈ এইখিনি সেইটো কৈ দিছোঁ। চোৱা, ইয়াত আমি তোমালোকক ভিডিঅ' দিম। এই ভিডিঅ'বোৰ এনেকুৱাকৈ তৈয়াৰ কৰিছোঁ আমি, যাতে তোমালোকে এই ভিডিঅ'বোৰৰ পৰা নোটছ বনাব পাৰা, এই ভিডিঅ'বোৰৰ পৰা কুৱেশ্যন এনচাৰ লিখিব পাৰা, এই ভিডিঅ'বোৰৰ পৰা বুজিব পাৰা পাঠটো, সকলোখিনি ইয়াত আমি সন্নিৱিষ্ট কৰিছোঁ। এতিয়া তোমালোকৰ কাম হ'ল, তোমালোকে প্ৰথমতে এবাৰ ভিডিঅ'টো চাবা। এবাৰ ভিডিঅ'টো চোৱা হোৱাৰ পিছত সেই ভিডিঅ'টো থৈ দিলা। সেইদিনাখনেই 2 ঘণ্টামান পিছত ভিডিঅ'টো আকৌ এবাৰ চাবা। তেতিয়ালৈকে তোমালোকে ভিডিঅ'টোৰ পৰা কিন্তু নোট নবনাবা। এইবাৰ তোমালোকে 3 নম্বৰ বাৰ বহী কিতাপ উলিয়াই ল'বা। বহী কিতাপ উলিয়াই লৈ তোমালোকে নোটছ বনাবা। নোটছ বনাই সেই নোটছখিনি ভিডিঅ'টো নোচোৱাকৈ বনাবা সেইখিনি টাইম। তাৰপিছত নোটছখিনি বনাই উঠি আকৌ এবাৰ ভিডিঅ'টো চাবা। আৰু ভিডিঅ'টোত কোৱা কথা কিবা নোটছত বনাব ৰৈ গ'ল নেকি, কিবা ইম্পৰ্টেণ্ট পইণ্ট ৰৈ গ'ল নেকি, সেইটো তোমালোকে পৰীক্ষা কৰিবা। আৰু যদি ৰৈ গৈছে তেতিয়াহ'লে আকৌ এবাৰ লিখি দিবা তাত যি পইণ্ট ৰৈ গৈছে। তো আহা, আজি বিজ্ঞানৰ 10ম শ্ৰেণীৰ এটা পাঠ আৰম্ভ কৰোঁ। কি পাঠ আৰম্ভ কৰিম অতি সোনকালেই গম পাবা। তাৰ আগতে, দ্য ষ্ট্ৰাগল ইউ আৰ ইন টুডে ইজ ডেভেলপিং দ্য ষ্ট্ৰেংথ ইউ নিড ফৰ টুমৰো। ইয়াৰ এটা সৰু তোমালোকক মই উদাহৰণ দিওঁ, অসমীয়া কৰি দিছোঁ প্ৰথমে। তোমালোকে আজি যি সংঘৰ্ষ কৰিবা, আজি যি কষ্ট কৰিবা, সেই কষ্টৰ ফলে তোমালোকক কাইলৈ শক্তিশালী কৰিব। মানে এনেকুৱা কথা, তোমালোকে এতিয়া বৰ্তমান লকডাউন, এতিয়া বৰ্তমান কাৰফিউ, ঘৰত আছা ক'ভিডৰ বাবে। কিন্তু যদি এইখিনি টাইমত তোমালোকে বহুত বেছি ষ্ট্ৰাগল কৰা, বহুত বেছি কষ্ট কৰা, কৰি পেলাই পঢ়া, তেতিয়াহ'লে স্কুল খোলাৰ পিছত তোমালোকৰ পঢ়াবোৰ ইজি হৈ যাব। তেতিয়া তোমালোকে আগতে যিমানখিনি কষ্ট কৰি থলা, এতিয়া এইখিনিৰ লগত সেইখিনি মিলাই কষ্টবোৰ কমকৈ কৰি গ'লেও তোমালোকে বহুত ভাল ফল পাবা। কিন্তু এতিয়া যদি তোমালোকে নপঢ়া, তেতিয়াহ'লে পিছত স্কুল খোলাৰ পিছত বহুত বেছি কষ্ট কৰিব লাগিব। তেতিয়া একেলগে বহুত বেছি তোমালোকৰ ওপৰত প্ৰেছাৰ পৰিব, বহুত প্ৰব্লেম হ'ব। তো তোমালোকে ভালকৈ এতিয়াৰ পৰা কষ্ট কৰি যোৱা। তো এতিয়া চোৱা, আমি আমাৰ চাৰিওফালে সদায় কিছুমান বস্তু দেখি থাকোঁ, যিবোৰ বস্তু কিছুমানে গতি কৰি থাকে আৰু কিছুমানে গতি কৰিব নোৱাৰে। এই এই টেবুলখন দেখিছা, এই কিতাপবোৰ দেখিছা, এই কিতাপবোৰে গতি কৰিব নোৱাৰে। এই টুলখন, এই টেবুলখন, এইখনে গতি কৰিব নোৱাৰে। কিন্তু এই যিজন মানুহ আছে, এই মানুহজন গতি কৰিব পাৰে, মানে এইফালৰ পৰা এইফালে যাব পাৰে। ঠিক তেনেদৰে কিছুমান জন্তু আছে, সেইবোৰ যাব পাৰে। এতিয়া এনেকুৱাবোৰক আমি গতিশীল বুলি কওঁ, এনেকুৱাবোৰক আমি মৃত বুলি কওঁ। তোমালোকে এইখিনি বুজি পোৱা। মোক তোমালোকে এটা কমেণ্টত এনচাৰ দিবা, ভিডিঅ'টো পজ কৰি পেলাই। তোমালোকে এটা বস্তুক কি লক্ষণ চাই পেলাই জীৱিত বুলি ক'বা। ধৰি লোৱা, এজন মানুহ দৌৰি আছে, এজন মানুহ বহুত জোৰত দৌৰি আছে। তাক দেখিলে আমি গম পাম মানুহজন দৌৰি আছে, মানে গতি কৰি আছে, তাৰমানে মানুহজন জীৱিত। কিন্তু এই শিশুটো ইয়াত শুই আছে নে মৃত, আমি নেদেখাকৈ গম নাপাওঁ, হয়নে? তো কি হিচাপত ক'বা? এতিয়া মই বিজ্ঞানৰ হিচাপত কথা এটা কৈছোঁ। চোৱা, আমাৰ গতিবোৰ সদায় 2টা প্ৰকাৰৰ হয়। এটা হ'ল এয়া মানুহজনৰ দৈহিক গতি, মানে মানুহজন বা জীৱ জন্তু এটা নিজৰ দেহটোৰে গতি কৰি আছে, দৌৰি আছে, দেহটোৰ অংগবোৰ চালন হৈছে, সেনেকৈ দৌৰি আছে, সেইটো দৈহিক গতি। আৰু এটা হ'ল আণৱিক গতি। আণৱিক গতি মানে পৰমাণুবোৰৰ আমাৰ দেহৰ ভিতৰত হোৱা যিটো গতি, সেইটোক কয় আণৱিক গতি। এই শিশুজন, ধৰি ল'লোঁ শিশুজন শুই আছে, তেতিয়াহ'লে এইজনে গতি কৰি নাই, কিন্তু এই শিশুজনৰ দেহৰ ভিতৰত কিছুমান বস্তু গতি কৰি আছে, যিবোৰ বস্তুৱে সেই শিশুজনক জীয়াই ৰাখিছে। আৰু সেই ধৰণৰ গতিবোৰ এনেকুৱা, ল'ৰাজনে বা শিশুজনে অক্সিজেন লৈ আছে। চ' অক্সিজেন দেহৰ ভিতৰত যাই আছে, কোষৰ ভিতৰত গৈছে, তাৰপিছত কলাৰ ভিতৰত গৈছে, অংগৰ ভিতৰত গৈছে।
এনেকুৱা গতিবোৰক কোৱা হয় আণৱিক গতি। তো এইখিনিৰ লগতে আমি আৰম্ভ কৰিলোঁ আজিৰ পাঠ জীৱন প্ৰক্ৰিয়া, তোমালোকৰ অধ্যায় 6। তো জীৱন প্ৰক্ৰিয়া কি? ইতিমধ্যে তোমালোকে গম পাইছা, যিবিলাকে বা জীৱবিলাকে নিজৰ গঠন বা জীৱন ৰক্ষাৰ বাবে অব্যাহত ৰখা যিবোৰ প্ৰক্ৰিয়া, সেইবোৰকে কোৱা হয় জীৱন প্ৰক্ৰিয়া। ইয়াত এই ল'ৰাজন দৌৰি আছে, এই শিশুজন শুই আছে যদিও আণৱিক গতি মানে উশাহ নিশাহ চলি আছে, এনেকুৱা ধৰণৰ যিবোৰ আণৱিক গতি হৈ আছে, যিবোৰ আমি দেখা নাই কিন্তু যিবোৰে আমাক জীয়াই ৰাখিছে, তেনেকুৱা যিবোৰ কাৰ্য আমাৰ দেহত হয় সেইবোৰকে আমি জীৱন প্ৰক্ৰিয়া বুলি কওঁ। এতিয়া জীৱন প্ৰক্ৰিয়ানো কি কি? কি কি জীৱন প্ৰক্ৰিয়া আমি পঢ়িব লাগিব বা আমাৰ কি কি প্ৰক্ৰিয়াৰ বাবে আমি জীয়াই আছোঁ? প্ৰথমটো হ'ল পৰিপুষ্টি। পৰিপুষ্টি মানে কি? তোমালোকে নিশ্চয় শুনিছা, বহুত সৰুৰ পৰা পাইছা, ক্লাছ 6-7তে পাই আহিছিলা। পৰিপুষ্টি মানে হ'ল বা নিউট্ৰিশ্যন মানে হ'ল আমি খাদ্য গ্ৰহণ কৰি খাদ্যৰ পৰা শক্তি পোৱা যিটো কাৰ্য, সেইটো হ'ল পৰিপুষ্টি। তাৰপিছত আহে নিয়ন্ত্ৰণ আৰু সমন্বয়। নিয়ন্ত্ৰণ আৰু সমন্বয় মানে কেনেকুৱা? ধৰি লোৱা তোমাৰ হাত, ভৰি সকলো তোমাৰ দেহত আছে, এই সকলোখিনি কিবা এটা বস্তুৱে তোমাৰ কণ্ট্ৰল কৰি আছে, হয়নে? কিবা এটা বস্তুৱে চলাই আছে। কোনে চলাই আছে? তোমাৰ মগজুৱে চলাই আছে, তোমাৰ ব্ৰেইনে চলাই আছে। সেই ব্ৰেইনে যে চলাই আছে তাৰ লগত আৰু এটা কাম কৰি আছে, তাৰ সমন্বয় কৰাই আছে। এতিয়া সমন্বয় মানে কি? ধৰি লোৱা তোমাৰ হাত দুখন আছে, ভৰি দুখন আছে, এতিয়া তুমি খোজ কাঢ়িলা, যদি তোমাৰ এখন ভৰি পিছফালে যাই থাকে, এখন ভৰি আগফালে যাব খোজে, তুমি খোজ কাঢ়িব পাৰিবা জানো? নোৱাৰা। ঠিক তেনেকুৱা ধৰণৰ যে হাত ভৰি সমানে চলিলে দৌৰোতে, খোজ কাঢ়োতে, তাক কয় নিয়ন্ত্ৰণ আৰু সমন্বয়। তাৰপিছত হ'ল ৰেচন। ৰেচন মানে আমাৰ দেহত যিবোৰ অলাগতিয়াল ৰাসায়নিক দ্ৰব্য প্ৰস্তুত হয়, সেইবোৰক মূত্ৰৰ জৰিয়তে বাহিৰ উলিয়াই দিয়া যিটো প্ৰক্ৰিয়া, সেইটো হ'ল ৰেচন। তাৰপিছত আহিল শ্বসন। শ্বসন মানে কোনটো? আমি অক্সিজেন লওঁ, কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, এই অক্সিজেন লোৱাৰ পিছত আমাৰ দেহত এই অক্সিজেনে গৈ খাদ্যবস্তুবোৰক মানে হজম হোৱা খাদ্যবস্তুবোৰক শক্তিলৈ ৰূপান্তৰ কৰা যিটো কাৰ্য, আৰু কোষত কাৰ্বন ডাই অক্সাইড সৃষ্টি হোৱাৰ পিছত সেই কাৰ্বন ডাই অক্সাইডটো উলিয়াই অনা যিটো কাৰ্য, সেইবোৰ শ্বসন। তাৰপিছত আহিল প্ৰজনন। প্ৰজনন মানে হ'ল পুৰণা জীৱৰ পৰা এটা নতুন জীৱ প্ৰস্তুত হোৱা। তাৰপিছত আহিল পৰিবহণ। পৰিবহণ মানে আমাৰ দেহত আমি খাদ্য খালোঁ, সেই খাদ্যবোৰতো যাব লাগিব ইভাগৰ পৰা এইটো ফালৰ পৰা সেইটো ফাল। উদ্ভিদৰ দেহত পানীবোৰ গোটেই দেহটোত গতি কৰিব লাগিব, চ' সেইটোৱে হ'ল পৰিবহণ। ইয়াত চোৱা, দুটামান ধুনীয়াকৈ ফটো দিছোঁ তোমালোকক। এই ছোৱালীজনীয়ে খাই আছে, এই খোৱাখিনিৰ পৰা কি পাব? তেওঁ শক্তি পাব, ডেট ইজ পৰিপুষ্টি বা নিউট্ৰিশ্যন। তাৰপিছত চোৱা, এইজনে খোজকাঢ়ি আছে, এইজনে খোজকাঢ়ি থাকোঁতে ইয়াৰ হাত ভৰি সকলো এটা দিশত চলি আছে, মানে ব্ৰেইনটোৱে বা মগজুটোৱে নিয়ন্ত্ৰণ কৰি আছে, সমন্বয় কৰি আছে। ৰেচন, এই ক'লো মই মূত্ৰৰ জৰিয়তে যিটো অলাগতিয়াল দ্ৰব্য বাহিৰ কৰা। শ্বসন, তোমালোকে নিশ্চয় দেখিছা, ইয়াত এই মানুহজনে উশাহ ল'ব, তাৰপিছত হাওঁফাওঁলৈ যাব, এইটো হ'ল শ্বসন। ডিটেইলছত পঢ়িম আমি সকলোবোৰ। তাৰপিছত প্ৰজনন, তাৰপিছত পৰিবহণ। তো অলপমান পৰিপুষ্টিৰ বিষয়ে আমি পঢ়ি লওঁ আজি। চোৱা, পৰিপুষ্টি মানে তোমালোকে অলৰেডি গম পালা, আমি খাদ্যবস্তু খাই সেই খাদ্যবস্তুৰ পৰা শক্তি পোৱা যিটো প্ৰক্ৰিয়া, সেইটো হ'ল আমাৰ পৰিপুষ্টি। এতিয়া পৰিপুষ্টি বা পৰিপুষ্টিৰ লগত জড়িত এটা আৰু শব্দ হ'ল পুষ্টিদ্ৰব্য। এই পুষ্টিদ্ৰব্যনো কি? আমি যেতিয়া খাদ্য খাওঁ, তেতিয়া খাদ্যবোৰৰ পৰা আমি কিছুমান বিশেষ বস্তু পাওঁ, সেই বস্তুবোৰে আমাক শক্তি দিয়ে, আৰু সেইবোৰকে আমি কওঁ পুষ্টিদ্ৰব্য। সেই পুষ্টিদ্ৰব্য কোনবোৰ তোমালোকে নিশ্চয় অলপ চলপ জানা, তথাপিও মই কৈ দিছোঁ। তোমালোকে ভিটামিনৰ নাম নিশ্চয় শুনিছা, ভিটামিন। তাৰপিছত তোমালোকে কিহৰ নাম শুনিছা? খনিজ দ্ৰব্যৰ নাম শুনিছা, যিবোৰ আমি খাদ্যবস্তুৰ লগত পাওঁ। তাৰপিছত আৰু কিহৰ নাম শুনিছা? কাৰ্বহাইড্ৰেটৰ নাম শুনিছা, হয়নে? এইবোৰ হ'ল আমাৰ পুষ্টিদ্ৰব্য। ঠিক আছে, এতিয়া তোমালোকক এটা প্ৰশ্ন সুধিলোঁ মই, প্ৰশ্নটোৰ উত্তৰ মই নেক্সট ক্লাছত দিম। আমাৰ কেইটামান ভিটামিন আছে যিকেইটা চৰ্বিত দ্ৰৱীভূত হয়, আৰু কেইটামান ভিটামিন আছে যিকেইটা পানীত দ্ৰৱীভূত হয়। সেই ভিটামিনকেইটাৰ নামকেইটা মোক কমেণ্টত জনাবাচোন এবাৰ। তো আহা পৰিপুষ্টিৰ প্ৰকাৰলৈ এইবাৰ। আমি যে পৰিপুষ্টিৰ কথা ক'লোঁ এইমাত্ৰ, এই পৰিপুষ্টিৰো কিছুমান প্ৰকাৰ আছে, মানে বেলেগ বেলেগ ধৰণৰ পৰিপুষ্টি আছে। এতিয়া সেইবোৰ কেনেকুৱা চাবা। প্ৰথম পৰিপুষ্টিটো হ'ল স্বপোষিত পৰিপুষ্টি। স্বপোষিত পৰিপুষ্টি, আৰু এটা হ'ল পৰপোষিত পৰিপুষ্টি। স্বপোষিত, পৰপোষিত। স্বপোষিত পৰিপুষ্টি মানে কি?
যিটো পৰিপুষ্টিত এটা জীৱই নিজেই নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে মানে পৰিৱেশত থকা জৈৱিক অজৈৱিক সকলো বস্তুক একেলগ কৰি নিজেই নিজৰ খাদ্য প্ৰস্তুত কৰিব পাৰে জৈৱিক মানে হ'ল জীৱিত বস্তু অজৈৱিক মানে হ'ল মৃত বস্তু যাৰ জীৱ নাই মানে ধৰা আমি অক্সিজেন কাৰ্বন ডাই অক্সাইড এইবোৰ লওঁ এইবোৰ অজৈৱিক বস্তু আৰু কিবা জীৱিত বস্তু যদি চাব যাওঁ পৰিৱেশত থকা গছ ধৰা জীৱ জন্তু ধৰা এইবোৰ জৈৱিক বস্তু ঠিক আছে তো এনেকুৱা জৈৱিক অজৈৱিক সকলো বস্তুক লগাই পেলাই যিটো পৰিপুষ্টি আহৰণ কৰা হয় সেইটো কোৱা হয় স্বপোষিত পৰিপুষ্টি মানে নিজেই নিজৰ খাদ্য প্ৰস্তুত কৰা পৰিপুষ্টি তাৰ পিছত আহিল পৰপোষিত পৰিপুষ্টি এইটোক আমি তিনিটা ভাগত ভগাব পাৰোঁ এটা হ'ল মৃতজীৱী মানে এই ধৰণৰ পৰিপুষ্টিত এটা উদ্ভিদে বা এটা জীৱই তোমাৰ মৃত বস্তুৰ পৰা খাদ্য আহৰণ কৰে দেন তোমাৰ হ'ল পৰজীৱী যিটো বেলেগৰ ওপৰত খাই জীয়াই থাকে উদাহৰণস্বৰূপে মহ এই মহটোৱে তোমাৰ পৰা আহে তেজ লৈ যায় কিন্তু তোমাক একো লাভ নকৰে হয়নে সো এইটো এটা পৰজীৱী অমৰলতা গছ আমাৰ যে বেৰবোৰত বহুত বগাই যায় সেইবোৰ আৰু হলজৈক মানে হ'ল ডাঙৰ খাদ্যবস্তুক ভাঙি টুকুৰা কৰি তাৰ পৰা পুষ্টিদ্ৰব্য আহৰণ কৰা যিটো পৰিপুষ্টি সেইটো হ'ল হলজৈক যেনে মানুহ কুকুৰ এইবোৰ তো নেক্সট ক্লাছৰ পৰা আমি ধুনীয়াকৈ পঢ়িম স্বপোষিত পৰিপুষ্টি কি পৰপোষিত পৰিপুষ্টি কি কোনে লয় কেনেকৈ লয় সকলোখিনি তোমালোকক মই এতিয়া এটা প্ৰশ্ন দিওঁ ইয়াতে তোমালোকে এই প্ৰশ্নটো কমেণ্টত এনসাৰ কৰি জনাবা বা তোমালোকৰ বহিত লিখি ল'বা পিছত মই তোমালোকৰ পৰা হোৱাটছএপত লৈ চাম স্বপোষিত পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টি এই দুটাৰ পাৰ্থক্য কি স্বপোষিত পৰিপুষ্টি আৰু পৰপোষিত পৰিপুষ্টিৰ পাৰ্থক্য কি এইটো তোমালোকৰ বাবে মই হোমৱৰ্ক হিচাপে দিলোঁ তোমালোকে কৰিবা তো ভিডিঅ'টো যদি ভাল পালা তেতিয়াহ'লে এই ভিডিঅ'টো তোমাৰ যিমান লগৰ আছে সমনীয়াৰ আছে ক্লাছ 10ত পঢ়ি থকা সকলোলৈ শ্বেয়াৰ কৰি দিয়া আৰু মই আগতে কোৱাৰ দৰে ভিডিঅ'টো 3বাৰ চাবা মানে এবাৰ প্ৰথমবাৰ চাবা 2 নম্বৰবাৰ পিছত চাবা 3 নম্বৰবাৰত নোট বনাই উঠি আকৌ এবাৰ চাবা তো থেংক ইউ নেক্সট ভিডিঅ'টো পাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা